কোৱা মাজনী। মা মই আহিছো। মাজনী শুনাচোন। কওকচোন দেউতা। মাজনী, তুমি ঘৰত বোৱা এযোৰ সাধাৰণ কাপোৰ পিন্ধি স্কুললৈ যাবলৈ ওলাইছা? কিয় দেউতা, এই কাপোৰযোৰে মোক বেয়া দেখিছে নেকি? এইবোৰ সাধাৰণ মানুহে পিন্ধা কাপোৰ, তাতে তুমি এগৰাকী শিক্ষয়িত্ৰী, এই বিক্ৰম বৰুৱা কন্যা, যাৰ অচহ্য বিভূতি। তেনেস্থলত তোমাৰ এই কাপোৰযোৰে তোমাৰ এই ঘৰখনৰ মান মৰ্যাদা থাকিবনে? দেউতা, আপুনি ঠিকে কৈছে। মই এগৰাকী শিক্ষয়িত্ৰী, আৰু এই কাপোৰযোৰ মোক এগৰাকী শিক্ষয়িত্ৰীয়ে দিছে। নিজে ঘৰত বোৱা কাপোৰ। আমাৰ অসমীয়া মানুহৰ হাতে বোৱা বহুত আদৰ আছে। যাৰ টকা পইচা নাই সিহঁতবোৰে এই কাপোৰ পিন্ধে। দেউতা, এযোৰ ৰংচঙীয়া দামী কাপোৰ পিন্ধি এখন দামী গাড়ীত বহি এটা অনুষ্ঠানলৈ গ'লে প্ৰকৃত সন্মান মানুহে নাপায় নহয়। ৱাহ মাজনী, বাহ। মই আজিহে অনুভৱ কৰিছোঁ তুমি বহুত ডাঙৰ মানুহ হৈ গ'লা। দেউতা, মোৰ মতে মানুহে প্ৰকৃত সন্মান পাবলৈ হ'লে সকলোৰে লগত মধুৰ সম্পৰ্ক গঢ়ি তুলিব। আজি মাজনীয়ে দেউতাকৰ সৈতে যুক্তি তৰ্ক কৰিব পৰা এগৰাকী শিক্ষয়িত্ৰী হ'ল। দেউতা, মই আপোনাৰ লগত যুক্তি তৰ্ক কৰিব বিচৰা নাই নহয়। এগৰাকী শিক্ষিত যুৱতী হিচাপে কথাকেইটা কৈছোঁ। মানিছোঁ মাজনী, মানিছোঁ। ঠিক আছে দেউতা, আপুনি আপোনাৰ জেগাত শুদ্ধ আৰু মই মোৰ জেগাত। ঠিক আছে, এতিয়া মই আহিছোঁ। দীপকা বহিছ ন? ঐ ঘৰ পৰা আহিলি? বহিয়া। ঐ বচোন ব। বাকী ভালে আছ? ভালে ভালে। ক'ৰবাত গৈছিলি নেকি? মই সেই আপোনাৰ ওচৰলৈকে আহিছিলোঁ। ভালে কৰিলি দে। বাকী দীপকাই ঘৰত কাম কাজ চলি আছে আৰু? চলি আছে আৰু কি কৰিবি, হয় উপায় নাই। দীপকা, মই তোক আচল কথাটো কোৱা হোৱাই নাই নহয়। কি আচল কথা? কচোন সোনকালে, মোৰ কামলৈ যাব লাগে নহয়। কচোন ক, কি আচল কথা? আমাৰ কাষৰ সেই স্কুলখনলৈ বৰ ভাল এগৰাকী শিক্ষয়িত্ৰী আহিছে নহয়। হয় নেকি? ক'ৰ পৰা আহিছে? সেই লংপটীয়া যে, সেই লংপটীয়া হেনো। নামটো হেনো এই শিখা বৰুৱা। হয় নেকি? হাইস্কুলত হেনো তোৰ লগতে পঢ়া বোলে। হাইস্কুলত মোৰ লগত পঢ়া হয় নেকি? ঐ, মোৰ কথা কিবা কৈছিলে নেকি? কৈছে তোক বহুত প্ৰশংসা কৰে আমাৰ মাৰ আগত। আমাৰ মাৰ আগত কৈয়ে থাকে তাই বোলে তোক কিবা বৰ ডাঙৰ উপহাৰ এটা দিব। কি উপহাৰ? সেইটোহে কোৱা নাই। সি বোলে তোৰ ঘৰলৈ আহিব। মোৰ ঘৰলৈ আহিব? তোৰ লগত বোলে বহুত কথা পাতিবলগীয়া আছে। মোৰ লগত বাৰু কি কথা পাতিবলগীয়া আছে? নাজানো নহয়, জনাহেঁতেনো ভালে আছিলে। ঐ হ'ব দে, যি হয় হ'ব, পাছত দেখা যাব। ঠিক আছে, মই এতিয়া কামলৈ যাওঁ, বুজিছ? ঐ ভণ্টি, দাদা মোৰ গামোচাখন আৰু দাখন লৈ আনচোন। গৈ আছোঁ ৰ। দীপকাই, মই গৈ থাকোঁ দেই। তোৰ কামলৈ দেৰি হ'ব নহ'লে। ঠিক আছে, অকণো গৈ থাক যা। হ'ব দে। দে। আহোঁতে দোকান কৰি আহিবি। তেল, নিমখ, আলু, দাইল একোৱেই নাই। পাৰ যদি গোটেই বজাৰ কৰি আনিবি। হ'ব দে, তই চিন্তা নকৰিবি, মই লৈ আনিম দেই। হ'ব দে। ঠিক আছে। দীপ, কি খবৰ? হাতত অস্ত্ৰ লৈ ক'লৈ যোৱা? বাইদেউ নমস্কাৰ দেই। মই মানে এই কামলৈ যাওঁ, আপোনাক চিনি পোৱা নাছিলোঁ নহয়। মোক কি বুলি সম্বোধন কৰিছা? বাইদেউ? মই তোমাৰ কোনফালৰ পৰা বাইদেউ হৈছোঁ?
কিয় আমাৰ গাঁওখনৰ সেই ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা শিক্ষাগুৰু নহয় জানো আপুনি? তুমিতো মোৰ ছাত্ৰ নহয়। যিয়ে য'ত যোগ্যতা অনুসৰি সন্মান পাব লাগে মই তাকেই সন্মান দিছোঁ বাইদেউ। তাৰমানে তুমি মোক অপমান কৰিছা। এই আপুনি তেনেকৈ কিয় ভাবিছে? হাইস্কুলত পঢ়ি থাকোঁতে তুমি মই কিমান ভাল বন্ধুত্ব আছিলোঁ, তুমি পাহৰি গ'লা। আছিলোঁ, কিন্তু এতিয়া আমাৰ মাজত আকাশ পাতাল পাৰ্থক্য। কোনে ক'লে এনে অবান্ত প্ৰলাপবোৰ? শুনা দীপ, তোমাৰ নাম দীপ, মোৰ নাম শিখা। আমি দুয়ো একে নহয় জানো? এই জানো দিয়া। জানা যদি তোমাৰ মোৰ মাজত প্ৰভেদ ক'ত দেখিলা? তুমি মেট্ৰিক পাছ কৰি বহু দূৰ কলেজলৈ গুচি গ'লা আৰু এটা চাকৰিও পালা, কিন্তু মই আজি ৰৈ গ'লা কিয় দীপ? কোৱা, তোমাৰ মনৰ কথা সকলো খুলি কোৱা মোক। বাদ দিয়া সেইবোৰ। মই এতিয়া গৈ থাকোঁ, কামলৈ দেৰি হৈছে। শুনা দীপ, তুমি ভাবিছা মই তোমাৰ কোনো খবৰে নাৰাখোঁ? তেনেকুৱা নহয়। পৱনহঁতে ফোনযোগে তোমাৰ সকলো খবৰ ৰাখোঁ মই। কেনে আছা, কি কৰিছা, তোমাৰ সকলো খবৰে ৰাখোঁ মই দীপ। তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ, মোৰ যে খবৰ ৰাখিছে আপুনি। সমস্যাটো হ'ল তোমাৰ হাতত এটা মোবাইল নথকা। মোবাইল ফোন? হাঁহিলা যে? কান্দি কান্দি চকু পানীবোৰ শেষ হৈ গ'লো, এতিয়া আৰু ৰাস্তাৰ মাজত নাকান্দো। মই তোমাৰ ঘৰলৈ গৈ আছোঁ, বহুত কথাই পাতিব লগা আছে। আজিলৈ গৈ থাকোঁ। ঠিক আছে, যাওক তেন্তে, ময়ো কামলৈ দেৰি হৈছে, গৈ থাকোঁ। বিজয়, ছাৰ তোৰ বাৰু স্কুল কেনে চলিছে? ছাৰ মোৰ বাৰু ভালে চলিছে। আমাৰ মাজনী আকৌ নগাঁৱৰ পৰা ট্ৰান্সফাৰ লৈ আহি গাঁৱৰ বেতনী স্কুলত সোমালহি নহয়। এই কিছুদিনৰ পাছত মুকলি ঠাইলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। ছাৰ তাই এটা সপ্তাহৰ ভিতৰত মানুহখিনিৰ লগত ইমান আপোন হৈছে, সকলোৰে মুখত তাইৰে গুণাগুণ। এই কৰিব কৰিব, বিক্ৰম বৰুৱাৰ ছোৱালী, তুমি পাহৰি নাযাবা। জানো জানো ছাৰ, আৰু মই ইয়াকো জানো। কি জানা তুমি? কোৱা, ৰৈ গ'লা কিয়? এই বাদ দিয়কচোন ছাৰ, এতিয়া স্বাস্থ্য কেনে চলিছে? স্বাস্থ্যবোৰ ভাল। বাৰু কচোন, তোৰ ল'ৰা ছোৱালীকেইটা কিমান আগবাঢ়িলে? ছাৰ ল'ৰাটো ইঞ্জিনিয়াৰ পাছ কৰি চাকৰিত জইন কৰিছে। বৰ ভাল কথা। পিছে বিয়া বাৰুৰ কথা ভাবিছনে নাই? এতিয়া এইবোৰ কথা ভবা নাই ছাৰ, চাকৰিত জইনিং কৰিছেহে, লাহে ধীৰে চিন্তা কৰিব লাগিব। আমাৰো মাজনী বিয়া দিয়া উপযুক্ত বয়স হৈছে, তেনেকুৱা ভাল ল'ৰা এটা পালে গোটাব পাৰি। ছাৰ আপুনি ইয়াক কি কৰিছে? মই ঠিকে কৈছোঁ। ছাৰ মই উঠোহে নেকি? অঁ, যোৱা নেকি? চাহ একাপ খাবলৈও ঘৰত মানুহ নাই নহয়। নাই নাই নালাগে ছাৰ, মই গৈয়ে থাকোঁ। ঠিক আছে ঠিক আছে, আহিছোঁ। কাক বিচাৰিছিলে? দীপ আছেনে ঘৰত? দাদা আছে, ভাত খাই আছে, আহক। অঁ, গৈছোঁ। আহক বহক। অঁ, তুমি আহিলা? আহিব নালাগিছিলে নেকি? তেনেকেনো মই কেতিয়া ক'লোঁ? হ'ব হ'ব। দাদাই আপোনাৰ কথা কৈয়ে থাকে, মই সৰু হৈ থাকোঁতে বোলে আপুনি আমাৰ ঘৰলৈ আহিছে। ঐ, তই বাইদেউৰ লগত কথাই পাতি থাকিবি নে পানী খোৱাবি? যা পানী গিলাচ আনগে। দীপ, তুমি কিন্তু বৰ দুখ কষ্টৰ মাজেৰে পাৰ কৰিছা দিনবোৰ। এই নক'বা অ', কোন জন্মৰ পাপৰ প্ৰায়চিত্ৰ ভুগিছোঁ নহয়। ধৰি লোৱা তোমাৰ ভাগ্যৰে দোষ। তোমাৰ দুখ অন্ত পেলাবলৈ ময়ে শিকাই তোমাৰ ওচৰত থিয় দিছোঁ নহয় দীপ। মোৰ দুখ অন্ত পেলাবলৈ মানে? বাইদেউ পানী লওক। অঁ, দিয়া। আচৰিত হ'ব লগা একো কথা নাই, মই তোমাক এটা উপহাৰ দিম। উপহাৰ? তুমি উপহাৰটো গ্ৰহণ কৰিব লাগিব। ঠিক আছে, যদি গ্ৰহণ কৰিব পৰা হয় নিশ্চয় গ্ৰহণ কৰিম। শুনা দীপ,
মই তোমাৰ সৈতে বিয়াত বহিব বিচাৰোঁ। তুমি কিন্তু অমান্তি নহ'বা। শিখা, তুমি এইবোৰ কি বলিয়া পলাপ বকিছা? মই একো বলিয়া পলাপ বকা নাই, কেৱল তোমাৰ কাৰণেহে। তুমি এইবোৰ কি কৈছা? মই সকলোবোৰ ভাবি চিন্তিয়ে কৈছোঁ দীপ। তোমাৰ দুখবোৰ আঁতৰাবলৈ মই তোমাৰ কাষত থিয় দিছোঁ। শিখা, মই তোমাক হাতযোৰ কৰি কৈছোঁ, মই বহুতো দুখ কষ্টৰ মাজেৰে জীৱনটো অতিবাহিত কৰিছোঁ, আৰু মোক দুখৰ বোজা দিবলৈ চেষ্টা নকৰিবা শিখা। আৰু যদি তেনেকুৱা হয়, মই কিন্তু জীয়াই নাথাকিম, বুজিছা শিখা? ৰ'বাচোন, তুমি দুখ নকৰিবা। তোমাৰ দুখবোৰ আঁতৰাবলৈ মই তোমাৰ কাষত থিয় দিছোঁ। দাদাই সঁচা কথাহে কৈছে বাইদেউ, আমি বহুত দুখ কষ্টৰ মাজেৰে জীয়াই আছোঁ। জানো ভণ্টি, মই সকলো কথাই জানো, সেইবাবেহে মই চোৱা শিখা, মই সৰু থাকোঁতেই মোৰ মা দেউতাৰ মৃত্যু হৈ গৈছে, আৰু মা দেউতাক বচাবলৈ মই ঘৰৰ মাটি বাৰীখিনিও বিক্ৰী কৰি দিলোঁ। এতিয়া মই বহুত টকা ধাৰলৈ পোত গৈ আছোঁ। তেনে অৱস্থাত তোমাক আৰু মই বিয়া কৰাই আৰু এটা বোজা ল'ব বিচৰা নাই শিখা। সেইবাবে তুমি মোক ক্ষমা কৰি দিবা। মই তোমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিম। মই তোমাৰ সকলো সমস্যা দূৰ কৰি এটা নতুন জীৱন দিব বিচাৰোঁ। শিখা, তুমিতো জানাই মই এগৰাকী চৰকাৰী দৰমহা খোৱা শিক্ষয়িত্ৰী, সেইবাবেহে কথাটো কৈছোঁ। চোৱা, তুমিতো জানাই তোমাৰ দেউতাৰ এজন উচ্চ শিক্ষিত ধনী মানুহ, সা সম্পত্তি বহুত আছে। তেনেস্থলত মোৰ দৰে এটা দৰিদ্ৰ পৰিয়ালৰ বেকাৰ ল'ৰাক কেনেকৈ জোঁৱাই বুলি সম্বোধন কৰিব? এইটো কেতিয়াও সম্ভৱ নহয় শিখা। তেনেকুৱা কথা নক'বা দীপ। মই তোমাক বেকাৰ বুলিও ভবা নাই, দৈত্য বুলিও ভবা নাই। মই তোমাক বহুদিনৰ আগতে সমৰ্পণ কৰি থৈছোঁ। শিখা, বাওনা হৈ মই চন্দলৈ হাত মেলিব বিচৰা নাইও। কোনে ক'লে তোমাক বাওনা বুলি? শুনাচোন, তুমি যদি মোক বিয়া কৰাবলৈ অমান্তি হোৱা, তেতিয়াহ'লে উৰতি জীৱন তোমাৰ চকুৰ আগত থাকি এই স্কুলখনতে দিন পাৰ কৰাম। তেতিয়াহ'লে মোক ভাবিবলৈ অলপ সময় দিয়া। কথাটো মই চিন্তা কৰি চাম। শুনা, কাইলৈ মই 10 বজাত এঠাইলৈ যাম। তুমি সাজু হৈ থাকিবা, তোমাকো মই লৈ যাম। ক'লৈ যাবা? গ'লে গম পাবা নহয়। লোৱা ভণ্টি। ঠিক আছে, যাওক তেন্তে। দীপকাই ক'ৰ পৰা আহিলে? মই সেই বাৰীলৈ গৈছিলোঁ। হয় নেকি? এই শাক কেইটামান আনিলোগৈ, ঘৰত শাকো নাই। হয় হয়। ভণ্টিয়ে ক'লে বাৰীৰ পৰা শাক কেইটামান আনিলোগৈ। পিছে তই এই ভৰদুপুৰীয়া এখন জাল চাল লৈ এই নদীতে জালখন পাতি থৈ যাওঁ, তেতিয়াহে গধূলিকৈ মাছ কেইটামান খাব পাম আৰু। তাৰপৰা হেৰি নহয় দীপকাই, কালি হেনো মাছজনী বাইদেউ আহিছিলে। তই ক'ত শুনিলি কথাটো? মই সেই আহোঁতে লগ পাইছিলোঁ বাটতে। তাৰপৰা ক'লে দীপদাক কিন্তু মই সেয়া দেখাই দিলোঁ আৰু সেই 3 নম্বৰ ঘৰটো বুলি। আহিছিলে অহাখনো। কিবা আগবাঢ়িছে নেকি? নাই, বহুত কথাও। হয়। চিন্তা কৰিব পৰাই নাই এতিয়া। লৈ আন বুজিছ। ঠিক আছে তেতিয়াহ'লে, তই গৈ থাক যা। মই জালখন পাতি লওঁ আকৌ। গৈ থাক যা। মাছলৈ গৈছিলোঁ কৃষ্ণ ভগৱান, আজি মাছ পালে হ'ল আৰু। কৃষ্ণ কৃষ্ণ। দেউতা, কিবা লিখিছা? এই অফিচৰ ৰেকৰ্ড এটা পঠাব লাগে। আকৌ পঠাব হ'লে ৰেকৰ্ড? এইবোৰ তুমি নুবুজিবা, বহুত কথা বুজিছা, আৰু বুজিবৰ কোনো প্ৰয়োজনো নাই। হ'ব দেউতা, নালাগে। মাজনী, কওক দেউতা। মাজনী, তোমাৰ এতিয়া উপযুক্ত বয়স হৈছে। সময় থাকোঁতে এজন উপযুক্ত পাত্ৰক ঘটাব পাৰিলে ভাল আছিল। দেউতা, আপুনি বোলে কি কৈছে? মই ঠিক বুজা নাই। বুজা নাই নে নুবুজা ভাও জুৰিছা? তুমি যি বুজিছা দেউতা। কালি বিজয় চেতিয়া আহিছিল, তেওঁ মোৰ লগত ভাল।
তেওঁ ডাঙৰ ল'ৰাটোৱে এবাৰ ইঞ্জিনিয়াৰিং পাছ কৰি চৰকাৰী চাকৰি জইন কৰিছে। মই ভাবোঁ এই ল'ৰাটোৰ লগতে তোমাৰ বিয়াখন ঠিক কৰিলে ভাল হ'ব নেকি? দেউতা, সৰুৰে পৰা আপোনাক কোনো কথাই আপত্তি কৰা নাছিলোঁ, অবাধ্যও হোৱা নাছিলোঁ। মই জানো মাজনী, এই বিক্ৰম বৰুৱা সন্তানে কাহানিও অবাধ্য নহয়। কিন্তু দেউতা, ইয়াত আকৌ কিন্তু ক'ৰ পৰা আহিল? বিয়া বাৰু কথাটো সুকীয়া। তাৰ মানে মই পচন্দ কৰা ল'ৰাক তুমি পচন্দ নকৰা? যিজনক মই স্বামী ৰূপে বৰণ কৰিম সেইজনক মই বহুত দিনৰ আগতে নিৰ্বাচিত কৰি থৈছোঁ। মোৰ অজ্ঞাতে? অঁ দেউতা, জানিলে আপুনি মোক কেতিয়াও বিয়া নিদিয়ে। কি নাম তাৰ? ক'ত ঘৰ? দেউতাকৰ নাম কি? ল'ৰাটোৰ নাম দীপ। আমি একেটা বেষ্টৰে হয়। আমি একেলগে মেট্ৰিক পাছ কৰিছিলোঁ। মাক দেউতাক ঢুকালে। দেউতাকৰ নাম আছিলে চন্দ্ৰ চেতিয়া। চন্দ্ৰ চেতিয়া? সৌ ভিতৰুৱা গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ। এনে এটা পৰিয়ালক এই বিক্ৰম বৰুৱাৰ ছোৱালীক গতাই বিপদৰ মাজলৈ মই ঠেলি দিব নোৱাৰোঁ নহয়। আৰু মোৰ মান সন্মান ক'ত থাকিব? মই জানো দেউতা, সেইবাবে মই তাৰ ব্যৱস্থা আগতে কৰি থৈছোঁ। মোৰ অজ্ঞাতে তুমি কি ব্যৱস্থা কৰি থৈছা? দেউতা, যোৱাকালি মই আৰু দীপে কোৰ্টত কৰ্ট মেৰেজ কৰি থৈছোঁ। মাজনী, এয়া তুমি কি কৈছা? এবাৰ ভাবি চাইছানে? বিয়াত চিন্তা নকৰিব দেউতা, একো লাভ নহ'ব। কাৰণ আপোনাৰ ডাঙৰ সন্তানে উকিল আৰু দাদাই মোক সকলো কাম কৰি দিলে। চি চি, মই ইয়াক কি শুনিছোঁ? এইবোৰ শুনাৰ আগতে মই মৰি নগ'লো কিয়? এই ল'ৰা ছোৱালীহালে মোৰ সকলো মান সন্মান শেষ কৰি দিলে। বন্ধু বৰ্গৰ আগত মই মুখ কেনেকৈ দেখুৱাম? দেউতা শুনক, দীপ বহুত ভাল ল'ৰা। মই ভালকৈ জানো তাক। টকা পইচা সা সম্পত্তি নহ'ব পাৰে, পবিত্ৰ অন্তৰৰ এজন ভাল ল'ৰা। মাজনী, মই তোমাৰ একো কথাই শুনিব নিবিচাৰোঁ। এই মুহূৰ্ততে তুমি ঘৰৰ পৰা বাহিৰ হৈ যোৱা। এই ঘৰ দুৱাৰ তোমাৰ কাৰণে চিৰদিনৰ বাবে বন্ধ থাকিব। দেউতা, 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 মই বাৰু কি ভুল কৰিছিলোঁ? ইমান কষ্ট দিছে মোক, ইমান দুখ কষ্ট মাজেৰে দিন পাৰ কৰিছিলোঁ। অলপ হাঁহি বিৰিঙাব বিচাৰিছিলোঁ, তাতে মোৰ কি অপৰাধ হ'ল? মই দ্বীপৰ কাষলৈ যাব লাগিব দেউতা। দেউতা, তুমি কুশলে থাকিবা। মই আজিৰ পৰা এই ঘৰখন এৰি গুচি গৈছোঁ। দেউতা, দাদা ৰ'বচোন। এই লংপটীয়া যাব নেকি? অঁ ঠিক আছে। দাদা ইয়াতে ৰ'বচোন। দীপ, দীপ ক'লৈ যোৱা? মই দোকানলৈ যাওঁ। এটা বহুত ডাঙৰ কথা হ'ল নহয় দীপ। ডাঙৰ কথা মানে? কি কথা? দেউতাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। মই একেবাৰে গুচি আহিলোঁ। আৰু ইয়াত কথা পাতি নাথাকোঁ, ব'লা ঘৰলৈ যাওঁ। গাড়ীত উঠা। কিন্তু এনেকৈ জানো ভাল হ'ব? বাদ দিয়া, সোনকালে ব'লা। মই তোমাৰ কাৰণে গুচি আহিলোঁ। কি চিন্তা কৰি আছা? আহা আকৌ।
আকনো দীপকা অঁ। বৈ উঠাই দিং আৰু ঐ ব'ল তেতিয়াহ'লে এজনীক লৈয়ে যাওঁ নে কি ক আকনো দীপকা আজি লাগিব আৰু